মানুহৰ জীৱনত সন্মান আৰু গুৰুত্ব কোনে নিবিচাৰে? সকলোৱে বিচাৰে। আপুনিও বিচাৰে, ময়ো বিচাৰোঁ। কিন্তু আমি প্ৰায় সংখ্যকে সমাজত বা কোনো ব্যক্তিৰ পৰা মনে বিচৰা ধৰণে সন্মান আৰু গুৰুত্ব পাবলৈ সক্ষম নহওঁ। আপোনাক মানুহে বাৰু কিয় ভাল নাপায়? আনৰ দৰে আপুনি সমাজত কিয় সন্মান আৰু গুৰুত্ব পাবলৈ সক্ষম নহয়? আপুনি কেতিয়াবা নিজকে প্ৰশ্ন কৰিছেনে? অথবা মানুহে ভাল পাবৰ বাবে সমাজত আপোনাৰ সন্মান আৰু গুৰুত্ব বঢ়াবৰ বাবে কি কৰিব লাগিব? তাৰ উত্তৰ আপুনি কেতিয়াবা বিচাৰিছেনে? যদিহে বিচাৰিছে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনাক এনেকুৱা কেইটামান অতি জৰুৰী কথা ক'ম, যিকেইটা কথা আপুনি জীৱনত প্ৰয়োগ কৰি সমাজত সন্মান সহকাৰে জীয়াই থাকিব পাৰিব। আপুনি লগ পোৱা প্ৰতিজন ব্যক্তিয়েই আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব, আপোনাক ভাল পাব আৰু সকলোৱে আপোনাক সন্মান আৰু গুৰুত্ব দিবলৈ বাধ্য হ'ব। আহক কথাকেইটা জানি লওঁ। প্ৰথম গুৰুত্বপূৰ্ণ কথাটো হৈছে, আপুনি যদি সমাজত এজন আদৰ্শৱান সন্মানীয় ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হ'ব বিচাৰিছে, তেন্তে নিজৰ স্বভাৱত কিছু পৰিৱৰ্তন আনক। আপুনি বিচৰাৰ অভ্যাস ত্যাগ কৰক, বিলাবলৈ যত্ন কৰক। বিচাৰিবলৈ বাদ দি যেতিয়া নিজে দিবলৈ যত্ন কৰিব, তেতিয়া আপুনি সকলোৰে দৃষ্টিত ওপৰত থাকিব। যেতিয়া আপুনি কাৰোবাৰ পৰা কিবা বিচাৰিব, আপুনি তেওঁৰ দৃষ্টিত সৰু হৈ পৰিব। যেতিয়া আপুনি হাত পাতিব, আপোনাক কমজোৰ, দুৰ্বল যেন লাগিব। লাগিলে সেয়া ভাল পোৱাই হওক, টকা পইচাই হওক বা সময়েই হওক, যিমান দূৰ সম্ভৱ নিজৰ ফালৰ পৰা দিবলৈ নিজেই চেষ্টা কৰক। যদি আপুনি কাৰোবাক সন্মান দিয়ে, মৰম ভাল পোৱা দিয়ে, সময় দিয়ে, বিপদৰ সময়ত এষাৰ মাত দিয়ে, অলপ সহায় কৰে, তেন্তে ই আপোনাৰ বাবে এক বৃহৎ সফলতা। মানুহে আপোনাক ভাল পাবই, সমাজত আপোনাৰ সন্মান আৰু গুৰুত্ব বাঢ়িবই। দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হৈছে, আপুনি মানুহৰ বিশ্বাসী হওক। কোনেও প্ৰবঞ্চনা কৰা বা অবিশ্বাসী মানুহক সন্মান নকৰে। যদিহে আপুনি বিচাৰে যে মানুহে আপোনাক সন্মান কৰক, তেতিয়াহ'লে কাকো আপুনি মিছা আশ্বাস নিদিব। যিটো কৰিম বুলি কৈছিল, যিটো কৰি দিয়াৰ আশ্বাস দিছিল, সেই কাম নিষ্ঠাৰে কৰিবলৈ যত্ন কৰিব। যেতিয়া আপুনি নিজৰ কথাত বিশ্বাস জন্মাব পাৰিব, তেতিয়া আপোনাক সকলোৱে সন্মান কৰিব। আপোনাৰ তেতিয়াহে এটা গুৰুত্ব থাকিব বা মানুহে আপোনাক আদৰ সন্মান কৰিব। গতিকে কথামতে কাম কৰিব, বিশ্বাস ভংগ কেতিয়াও নকৰিব। সমাজত সন্মান আৰু গুৰুত্ব বঢ়োৱাৰ তৃতীয় তথা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে, আপুনি মানুহক উৎসাহিত কৰক। আপুনি কাৰোবাক ইমপ্ৰেছ কৰিবলৈ নহয়, কাৰোবাক ইনস্পায়াৰ কৰিবলৈহে চেষ্টা কৰক। আকৰ্ষিত কৰিব নালাগে, আপুনি যিকোনো ক্ষেত্ৰতেই মানুহক উৎসাহিত কৰক। যেতিয়া কাৰোবাক উৎসাহিত কৰিব পাৰিব, তেতিয়া সুকীয়াকৈ কাৰোবাক আকৰ্ষিত কৰাৰ বা ইমপ্ৰেছ কৰাৰ কোনো প্ৰয়োজন নাই। মানুহে আপোনাকহে আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিব, কাৰণ আপোনাৰ কথাই, আপোনাৰ উৎসাহে, আপোনাৰ পৰামৰ্শই সকলোকে আকৰ্ষিত কৰে। গতিকে আপোনাৰ মূল উদ্দেশ্য এইটো হোৱা উচিত যে মানুহৰ বাবে আপুনি প্ৰেৰণা হৈ থিয় হওক। আপুনি কাৰোবাৰ বাবে সাহস হওক, কাৰোবাক ইমপ্ৰেছ কৰাটো উদ্দেশ্য নকৰিব। এটা কথা সদায় মনত ৰাখিব, মানুহৰ মূল্য বা গুৰুত্ব নাথাকে, গুৰুত্ব বা সন্মান থাকে মানুহৰ গুণৰ চিন্তা চেতনাৰহে। গতিকে আপুনি গুণৰ অধিকাৰী হ'বলৈ চেষ্টা কৰক। এইখিনিয়ে হৈছে সেই গুৰুত্বপূৰ্ণ কথা, যিখিনি সঠিকভাৱে প্ৰয়োগ কৰিব পাৰিলে মানুহে আপোনাক সকলো সময়তে সন্মান কৰিব। মানুহে আপোনাৰ পৰা পৰামৰ্শ বিচাৰিব, সকলো ক্ষেত্ৰতে আপোনাৰ গুৰুত্ব থাকিব। আমাৰ বিশ্বাস, এই কথাখিনি সঠিকভাৱে প্ৰয়োগ কৰি আপুনি জীৱনত সন্মান সহকাৰে জীয়াই থাকিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টোৰ জৰিয়তে যদি আপোনাক ক্ষুদ্ৰ মানুহ উপকৃত কৰিব পাৰিছোঁ, তেন্তে আমাৰ জীৱন ধন্য। ভিডিঅ'টো কেনে পালে আপোনাৰ মতামত জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টোৰ দ্বাৰা আপুনি ক্ষুদ্ৰ মানুহ উপকৃত হৈছে, তেন্তে আপোনাৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।